ধৈৰ্য ধৰি থাকিবলৈ উদগনি। এতেকে হাই ভাইসকল, সেই মহাপবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ আছে। যীশুৰ তেজৰ গুণত আমি নিৰ্ভীকতাৰ সৈতে সেই ঠাইত প্ৰৱেশ কৰিব পাৰোঁ। তেওঁ আমাৰ কাৰণে সেই আঁৰ কাপোৰৰ মাজেদি এটা পথ মুকলি কৰিলে, অৰ্থাৎ তেওঁৰ শৰীৰৰ যোগেদি আমাৰ বাবে সেই পথ মুকলি কৰি দিলে। সেই পথ নতুন আৰু জীৱনময়, আৰু আমাৰ কাৰণে ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত এজন মহান পুৰোহিত থকাত সেয়েহে আহক আমাৰ হৃদয় কুবিবেকৰ পৰা নিৰ্মূল কৰা হোৱাত সত্য হৃদয়ৰ সহিত সম্পূৰ্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁ হওক। এতিয়া আহক আমাৰ শৰীৰ শুদ্ধ পানীৰে ধুওৱা হোৱাত আমি স্বীকাৰ কৰা আশা দৃঢ়ৰূপে ধৰি ৰাখোঁ হওক, কিয়নো যিজনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসী। সেয়েহে সকলোৱে প্ৰেমত আৰু সৎকৰ্মত উদগনি দিবলৈ পৰস্পৰে গভীৰভাৱে চিন্তা কৰি চাওঁ আহক। কোনো জনৰ দোষটোৰ মতে আমি গোট হৈ সমবেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ হওক, কিয়নো দিন যিমান ওচৰ হৈ আহিছে সিমানে অধিককৈ পৰস্পৰক উদগাওঁ হওক। যদি সত্য তত্ত্বজ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ আচৰণ কৰোঁ, তেনেহ'লে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে। কেৱল সুদবিচাৰৰ এক ৰকম ভয়ংকৰ অপেক্ষা আৰু ঈশ্বৰৰ বিপক্ষসকলক হ্ৰাস কৰিবলৈ উদ্যত হৈ থকা অনন্ত জুই ৰৈ থাকিল। যিকোনোৱে মোচেৰ বিধান অৱহেলা কৰে তেওঁ 2 বা 3 সাক্ষীৰ প্ৰমাণেৰে নিৰ্দয়ভাৱে মৰিব লগা হয়। তেনেহ'লে ঈশ্বৰৰ পুত্ৰক যিজনে ভৰিৰ তলত গছকে আৰু নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰীকৃত হৈছিল, সেই তেজক যিজনে অশুচি কৰে আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে, সেইজনে আপোনালোকৰ বিবেচনা অনুসৰি তেওঁ তাতকৈ কিমান দুৰ্ঘোৰ দণ্ডৰ যোগ্য পাত্ৰ বুলি গণিত হ'ব। কিয়নো আমি জানো তেওঁ কৈছে, প্ৰতিশোধ লোৱা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম। আৰু কৈছে, প্ৰভুৱে নিজৰ লোকসকলৰ সুদবিচাৰ কৰিব। জীৱনময় ঈশ্বৰৰ হাতৰ পৰা অতি ভয়ংকৰ কথা। সেই পূৰ্বকালৰ দিনবোৰ সোঁৱৰণ কৰক। আপোনালোকে পোহৰ পোৱাৰ পাছত যিবোৰ দুখ আৰু কষ্ট ভোগ কৰিব লগা হৈছিল, তথাপি আপোনালোক স্থিৰ আছিল। কেতিয়াবা লোকসকলে আপোনালোকক প্ৰকাশ্য নিন্দা কৰিছিল আৰু বহু মানুহৰ সন্মুখত আপোনালোকক নিৰ্যাতিত হৈছিল। কেতিয়াবা অন্য লোকৰ ওপৰত আপোনালোকৰ দৰে নিৰ্যাতন হোৱা দেখি আপোনালোকেও সেই লোকসকলক সহানুভূতি দেখুৱাইছিল। যিসকল কাৰাগাৰত বন্দী আছিল, আপোনালোকে তেওঁলোকক সাহায্য কৰিছিল আৰু তেওঁলোকৰ দুখত সহানুভূতিশীল হৈছিল। আপোনালোকৰ কোনো বস্তু কোনোবাই বাজেয়াপ্ত কৰিলেও আপোনালোকে আনন্দ কৰিছে, কাৰণ আপোনালোকে জানিব পাৰিছে যে এইবোৰ বস্তুতকৈ উৎকৃষ্ট আৰু চিৰস্থায়ী এটা সম্পদ আপোনালোকৰ বাবে আছে। এতেকে আপোনালোকে সাহস নেহেৰুৱাব। সেই সাহে আপোনালোকক মহাপুৰস্কাৰ আনি দিব, কিয়নো আপোনালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পায়, তাৰ বাবে আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে। কিয়নো অলপতে আহিব লগাজন আহিব ধৰিছে, পলম নকৰিব। কিন্তু মোৰ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। কিন্তু যদি হুহুকি যায়, তেনেহ'লে মোৰ প্ৰাণ সেইজনত সন্তুষ্ট নহ'ব। কিন্তু যিবোৰে সৰ্বনাশলৈ হুহুকি যায়, আমি তেওঁলোকৰ মাজৰ নহওঁ। আমি জীৱাত্মাৰ ৰক্ষা লাভ কৰিবৰ বাবে বিশ্বাস কৰা সকলৰ মাজৰহে হৈছোঁ।